নেক্সট এটা ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ। তো আজি আহিছোঁ মানে জাগ্ৰাত আমাৰ পেহীৰ তাতে, আৰু ইয়াতে মানে কিবা জাগ্ৰাতত মানে হৰিদেৱৰ তিথিৰ দিনা নাটক হয়। এনেকৈ দুদিনীয়া কাৰ্যসূচী কিছু কিছু কাৰ্যক্ৰম আছে। চাব পাৰি কি সুন্দৰকৈ সাজি আনিছে চাব ওপৰটো, আৰু ভিতৰৰ ফালে আপোনাক দেখাই আছোঁ বঢ়িয়াকৈ। তো গাইছ এনেকৈ ভিতৰত সোমাই আহিলোঁ, আৰু এই মন্দিৰটো চাওক আপোনালোকে, মহাদেৱ মন্দিৰ সত্ৰ হয়, চাকি জ্বলা হয়। ভিতৰৰ পৰা এনেকৈ ওলাই আহিলোঁ, সেয়া শ্ৰদ্ধাঞ্জলি দিছে। তো আপোনাৰ চাই লওক। আৰু গৈ চাব পাৰি পৰিৱেশটো, মানুহে চাইড হয় মানুহ দেখা পাইছে, মানুহ দোকান এনেকৈ চেল্ফি পইণ্টৰ এটা মানুহ চিৰিফালে চাব আপোনালোকে, চেল্ফি পইণ্ট এনেকৈ ফটো। আৰু গৈছে এতিয়া নাটকো হ'ব, আপোনালোকক বঢ়িয়াকৈ দেখুৱাম। মানে বহুত দিন ভিডিঅ' দিয়া নাই, আপোনালোকে গম পাইছে। চাওকতে মানে আজি মানে বেলেগত আৰু ভিডিঅ' মানে গাঁৱত নহয় গেছ বেলেগত। আৰু গেছ নাটকখনৰ নাম হ'ল হৃদয়ৰ ৰাণী হিমাক্ষী। তো এনেকুৱা আৰম্ভ হৈ গ'ল, তো আপোনালোকে উপভোগ কৰক। প্লিজ ঘৰলৈ ফোন এটা কৰি দিয়ক না। নাম্বাৰ ক নাম্বাৰ, আৰে তোৰ ফোন নাম্বাৰ ক। আৰে দাদা আপোনাৰ নাম্বাৰে কৰক না। আৰে তোৰ ঘৰৰ ফোন নাম্বাৰটো দে না। 46 100% কাৰেক্ট না। কথা লিষ্ট মোৰ ঘৰৰ নমস্কাৰ ছাৰ। তুমি আমাৰ কিয় বিচাৰি আহিছা? ছাৰে মোক বিল্ডিঙৰ নক্সা এখন বনাব দিছে। বিল্ডিঙৰ নক্সা আপোনালোকৰ লগ চলি চাবা দিছোঁ। এক মিনিট মাষ্টাৰ ছাৰ, নিশা কথা কিয় কয়? মই জানো আপুনি চাকত নাযায়। হয় নেকি? বলক আপোনাৰ লগত নেযাও যাও। আবে মোৰ চাব ক'বলৈ তই কোন বে? তোৰ বাপে তোৰ বাপ যাব লাগিব। হাত এৰি দিয়ক। নিদিও। হাত এৰি দিয়ক। নিদিও। বেছি
তোমালোকৰ নতুন মেকআপ ক'ত নাজানো ছাৰ কি কৰিবি কি কৰিবি তো গাইছ সেনেকৈ নাটক হৈ গ'ল তো চবে মানে ঘৰে ঘৰে যাব ওলছি তো চাওক আপোনালোকে তো গাইছ সেনেকৈ আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ সিদিনাখন জাগ্ৰাত গৈছিলোঁ বিহেততে তো এনেকৈ আপোনাক নাটক দেখুৱালোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব বহুত দিনত ভিডিঅ' দিয়াই নাই গাইছ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা মুছলিম নতুনকৈ আহিছে না প্লিজ ছাবস্ক্ৰাইবটো কৰি হৈ যাব তো আজিলৈ বাই বাই দিয়ক